চেনেল ট্ৰাইবেল ট্ৰেডিশ্যনলৈ পুনৰবাৰ আদৰণি জনাইছোঁ আৰু আজি আমাৰ ঘৰলৈ আহি আছে এজন ইউটিউবাৰ, আমাৰ সকলোৱে অতি মৰমৰ ফুড ব্লগাৰ ইউটিউবাৰ। কোনো সেই ফুড ব্লগাৰ ইউটিউবাৰজন আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব আৰু ভিডিঅ'টো চাই থাকিব। তেওঁ আহি আছে, অলপ সময় পাছতে আহি ঘৰত উপস্থিত হ'ব। আৰু আজি আমাৰ বিশেষ আলহীজন চিনি পাইছে চাগে সকলোৱে, ভাইটি চাণক্য ভূঞা। বহুত দিনৰ পৰা মানে চিনাকি হৈছিলে, কিন্তু সময় মিলা নাছিলে। আজি এতিয়া সময় মিলেগে, আজি সময় মিলিছে মানে এতিয়া 7টা বাজিলেগে। আৰু এয়া আমাৰ গাহৰি মাংসখিনি বইল কৰি ল'ম আৰু লগত দিছোঁ নেমু পাত কেইটামান। নেমু পাত দিলে গাহৰি মাংসৰ ফ্লেভাৰটো বেছি ভাল হয়। এতিয়া এইখিনি মই 2টাৰ পৰা 3টা চিটি দি বইল কৰি ল'ম ভালদৰে। মাংসখিনি বইল কৰা হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। ইফালে ডিমৰু গাহৰি মাংস আৰু পচলা গাহৰি মাংস, পনীৰ, কেপচিকাম আৰু ইফালে ঘৰৰ বেঙেনা, সৰু আলু আৰু তিতা ভেকুৰী আৰু ইফালে টেঙামৰা আৰু মাছ আৰু ইফালে এইখিনি গাহৰি মাংস চাটনি বনাম আৰু ইফালে শুকতি আৰু বন্ধাকবিখিনি বইল কৰিম। গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ আৰু এতিয়া ৰান্ধিবলৈ আৰম্ভ কৰোঁ। বিলাক বনাই কমপ্লিট কৰিলোঁ। 1 ঘণ্টাত 9খন আইটেম বনালোঁ। আৰু সঁচাকৈ আৰু দেখিছে কিমান ধুনীয়াকৈ সজাই দিছে, একদম বানবাতি এফালে ধুনীয়া কাঁহৰ কাঁহী আছে আৰু গোন্ধটো আহি আছে ধুনীয়া, খাওঁ খাওঁ লাগি আছে এতিয়া। ফুড ব্লগ দি থাকে, লগতে বহুত বেলেগ বেলেগ টেষ্টটো লৈ থাকে, কিন্তু আজি আমাৰ দেউৰীৰ মানে ট্ৰাইবেল মানে খাদ্য আছে কেনেকুৱা হয় মানে টেষ্টটো জনাব, লগতে মোৰ হাতৰ টেষ্টটো কেনেকুৱা পাই জনাব। ইমানবোৰতো খাই থাকে, মানে আজি মোৰ হাতৰ টেষ্টটো কেনেকুৱা পাই জনাব চাগে আপোনালোকে চাই। আৰু দেখিয়ে সঁচাকৈ মানে ভাল লাগিছে, তো এতিয়া টেষ্ট কৰিম এফালৰ পৰা। থেংক ইউ আৰু প্ৰথমবাৰ এনেকৈ গামোচা মানে ইউটিউবত সঁচাকৈ বহুত ভাল লাগিছে, বহুত 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 ধন্যবাদ। প্ৰথমে কোন টেষ্ট কৰোঁ কওক? প্ৰথমে তুমি চাটনিটোৱে টেষ্ট কৰা চাগে। চাটনি ন টেষ্ট হওক, ৰঙা ৰঙা হয়, এইটোকে খাওঁ ন এইটো। আৰু এইটো প্ৰথম আজি খাম এতিয়া জীৱনত। এইটো হৈছে কি বুলি কয়, এইটো আছিলে পাহৰি গৈছোঁ মানে, ডিমৌ শাক। প্ৰথমতে শাকটো খাই চাওঁ, মাংস লৈছোঁ। ডিমৌ শাকটো কোমলীয়া হ'ব লাগে ন? অঁ শুনাই। আৰু বৰমাই কিন্তু বহুত কথা জানে, কিন্তু বৰমা মানে কেমেৰাৰ ওচৰত আহিবলৈ লাজ কৰিছে। তাৰপিছত এইফালে আছিলে এইটো হৈছে কলপচলাৰ লগত। কলপচলাৰ লগত গাহৰি মাংস, ঘৰৰ কলপচলা হয়। এইটো কলপচলা হয়। এয়া কলপচলা অলপ লৈ লওঁ আৰু কলপচলাটো মাংস লৈ লওঁ। গোটেইখিনি বস্তু এফালৰ পৰা টেষ্ট কৰি চাওঁ। আৰু ধুনীয়া হৈছে। ইয়াত আদা নহৰু ফ্লেভাৰটো বহুত ধুনীয়াকৈ আহিছে। আদা নহৰু আৰু অন্য একো মছলা নাই, এইটো একদম খালে গম পায়। একদম আদা নহৰু যোনটো ফ্লেভাৰ আছে প্লাছ যোনটো কলপচলা সোৱাদ, তেজপাত সেইটো আহিছে। মাংসটো ভাল লাগিছে। মাংসটো স্মক কৰা আছিলে নেকি বাৰু? নহয় বইল কৰিছিলে ন? তাৰপিছত চাটনিটো এইটো খাওঁ, মাছৰ ন? এইটো মাছৰ আছিলে যে, এইটো মাছ বইল হয়, টেঙা। এইটো প্ৰথম মাছ বইল টেঙামৰা। এইটো ইয়াৰ কি বুলি কয়? এইটো টেঙাটোৰ নাম কি কৈছিলে? মেজেঙা টেঙা ন? টেঙাটোকে লৈছিলোঁ, কিন্তু মানে কালাৰটো এইটো বিলাহী টাইপৰ হৈ গৈছে নে? একদম ধৰিব নোৱাৰি কিন্তু মানে এইটো টেঙাৰ যোনটো কালাৰ আছে ইয়াত সোমাই গৈছে, মানে বহুত বস্তু আছে মই শিকিব লগা আছে, বহুত বস্তু মানে এইবিলাক ট্ৰেডিশ্যনেল বস্তুবিলাক, আৰু সঁচাকৈ বহুত বস্তু আছে মানে। এইটো চবেই ক'ব বিলাহী দিয়া বুলি, কিন্তু কোনো ধৰিব নোৱাৰে যে বিলাহী দিয়া। মাছৰ সৈতে বিলাহী এনেকৈ দিছে নে? কিন্তু পিঁয়াজ হয় একদম। গোটেই যোনটো কালাৰটো আছে মানে টেঙাটো গোটেই কালাৰটো ইয়াতে আহি গৈছে মানে। ৰঙা মেজেঙা ন? সেই কালাৰটো মানে পিঁয়াজে লৈ ল'লে মানে। তো এতিয়া এইটো টেষ্ট কৰি চাওঁ। ধুনীয়া জেগা সঁচাকৈ একদম। টেঙা যোনটো খোৱা টেঙাটো মানে একদম নেমুতকৈ বহুত ষ্ট্ৰং হয় টেঙাটো, বহুত ষ্ট্ৰং হয় এইটো। এইফালে সৰু আলু আৰু এইটো সৰু বেঙেনা ন? ভেকুৰীটো খাম, ভেকুৰীটো বহুতে খাই বেয়া পায়। হয় হয়, তিতা বুলি অকণমান মিঠাও আছে। হাতী ভেকুৰী ন?
তাৰপিছত এইফালে আছে চুঙা মাছৰ লগত বন্ধাকবি বইল মাছটো এইটো খাইছোঁ এতিয়া মাছটো কিন্তু বহুত ষ্ট্ৰং গোন্ধটো বহুত ষ্ট্ৰং আছে এইটো চবেই খাব নোৱাৰে কিন্তু বন্ধাকবিত মানে গোটেই সেইটো সোমাই গৈছে মাছৰ যোনটো ৰসটো আছে নহয় সেইটো সোমাই গৈছে তাৰপিছত চাটনিটো আছে ন মই একেখন চামুচে লৈ লৈছোঁ আৰু এইটো চাটনিটো আজি প্ৰথমবাৰ খাম এইটো বেলেগ এটা চিষ্টেমত বাই বনাইছে পিঁয়াজ দিলোঁ ইয়াত পিঁয়াজ পিছত পিঁয়াজ দি দিলে নি আপুনি পিঁয়াজ আৰু কিবা দিছিলে নি গোল নেমু চেপি দিছিলে আৰু পদিনা চাটনি মিক্স কৰি দিছোঁ পুদিনা ন আদা নহৰু থেতেলিয়াই শুকানকৈ ভাজি আৰু গাহৰি মাংসখিনি শুকানকৈ ভাজি লৈছোঁ আৰু পুদিনা পিঁয়াজ আৰু কি বুলি কয় জলকীয়া এইখিনি দিছিলে গোল নেমু চেপি গোল নেমু দিছিলে মাংসৰ চাটনি ন পুদিনা আৰু গোল নেমুটো একদম ধুনীয়াকৈ ইচ্ছা চাগে ভাতৰ সৈতে খাই চাওঁ ধুনীয়া হৈছে ধুনীয়া বনাইছে ধুনীয়া ইমান কম সময়তে গোটেইখিনি বস্তুটো সোৱাদ লগাই বনাইছে পনীৰটো নহয়তো এইটো চিলি পনীৰ একেবাৰে চিম্পলকৈ বনাইছে আৰু ইয়াতো একদম খুব মছলা নাই একদম সেইটো ধুনীয়া একদম ঘৰুৱা সোৱাদ আৰু পুদিনা নেকি পুদিনা চাটনি আদা নহৰু এই চাটনিটোকে ইয়াত দিছিলে ন সেইটো চাটনি মিক্স কৰি দিছোঁ তো চাটনিটো খাই চাওঁ আহিছেনে চাটনি ধুনীয়া হৈছে ধুনীয়া হৈছে চাটনি আৰু গোটেইখিনি বস্তু সঁচাকৈ বহুত ধুনীয়া বনাইছে আপুনি ইমান কম সময়তে যে বনালে যে আৰু বহুত বহুত ধন্যবাদ ইমানখিনি মানে সুস্বাদু খাদ্য মানে খুৱাইছে আৰু সঁচাকৈ গুৱাহাটীত মানে লোকেল বস্তুবিলাক খাবলৈ পোৱাটো মানে ভাগ্য লাগিব ঘৰৰ বস্তু যিবিলাক আছে চাটনি মজা আছে তাৰপিছত মই নেমু চেপি লওঁ চাওঁ কেনেকুৱা হয় নেমু চেপি ধুনীয়া হৈছে তো এতিয়া ভাইটিও খাওক গোটেইখনলৈ গোটেইখিনি বস্তু ঠাণ্ডা হৈ যাব আমি গোটেইখিনি একেলগে খাম তাৰপিছত আপোনাক দেখাই আছোঁ আমাৰ খাই বৈ আজৰি হৈ গ'ল আৰু এতিয়া মিঠাই লাষ্টত শেষত যিহেতু মানে ইমানখিনি নিমখীয়া বস্তু খাইছোঁ আৰু শেষত ভালদৰে মানে মিঠাই এনেও কিবা এটা বস্তু খালে সদায় মানে চুইট দিছে শেষ কৰিব লাগে ন শেষ কৰিব লাগে আৰু এইফালে ৰসগোল্লা আছে আৰু তুমি আজি আমাৰ ৰেচিপিবোৰ টেষ্টবোৰ কেনেকুৱা পালা বহুত ধুনীয়া লাগিলে একদম খুব কম মছলা দি পেলাই যোনটো অৰিজিনেল সোৱাদ আছে দিবলৈ চেষ্টা কৰিছে আৰু সঁচাকৈ বহুত টেষ্টি হয় বিশেষকৈ ডিমৌ শাক দি যোনটো গাহৰি মাংস আছিলে বহুত ধুনীয়া লাগে খাই পেলাই সেইটো ড্ৰাই কৰি পেলাই বনাব লাগে ন আৰু বাৰ ভাগৰ যোনবিলাক ভিডিঅ' আছে সেইবিলাক আপুনি চাব বুলি আশা কৰিলোঁ বায়ে যে ইমানখিনি তেওঁলোকৰ যোনবিলাক পৰম্পৰাগত খাদ্য আছে সেইবিলাক ৰাইজৰ আগত দেখাবলৈ চেষ্টা কৰিছে সেইবিলাক বস্তু আজিকালি আমাৰ যিহেতু হেৰাই গৈছে হয় নাই কাৰণ মানে নতুনকৈ যিসকল উঠিছে তেওঁলোকে বহুতে গমেই নাপায় তো এইখিনি খাব লাগে ধৰিবলৈ চেষ্টা কৰিছে সঁচাকৈ ভাল লাগিছে আৰু বহুত টেষ্টি বনালে আৰু আপোনাক ধন্যবাদ থাকিলে ইমান কম সময়তে মই মাত্ৰ 8:30 আহিছিলোঁ মানে 8:30 মানে ৰেডি গোটেইখিনি বস্তু 8:15 আমাৰ ৰেডি হৈ গৈছে বহুত ধুনীয়াকৈ বনালে বহুত ভাল লাগিলে আজি তুমি আহিলা আৰু আজি ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিছোঁ আৰু আমাৰ ভিডিঅ'টো আজি গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ৰসগোল্লাই সমাপ্ত